তৃষ্ণাতুৰ কবি সঞ্জয়দেৱ মৌ পাঠ দৃষ্টিৰূপা বৰদলৈ। তোমাৰ অভিধানত ৰহন বোলোৱা সাঁথৰবোৰ মই বুজি নাপাওঁ। বিশ্বাস কৰা বুজিবলৈ বহুত চেষ্টা কৰিও অপাৰগ হৈ যাওঁ। সপোনত চিত্ৰ অংকন কৰি কৰি ভাগৰি পৰিছোঁ। আৰু কিমান দুখ কৰিলে তুমি সুখী হবা? মনত আছেনে তোমাৰ মোৰ হাতত যে জেতুকাৰ ৰহন বোলাই দিছিলা? তাহানিৰ দিনবোৰৰ দৰে কবলৈ মন যায়। ঐ ল'ৰা, আহৰি পালে এবাৰ নৈ ঘাটলৈ আহিবিচোন। বহুত কথা আছে অ। নকওঁ দিয়া, এতিয়াতো তুমি মোৰ নহয়, কোনোবা অচিন বহিৰাবদ্ধ পথিক। এতিয়া আৰু ককা আইতাৰ নিচুকনি গীত আৰু মিঠা মিঠা সাধুবোৰ শুনাৰ বয়স নাই মোৰ। সময়ো যে উকলি গ'ল। হয়তো তুমিও কেতিয়াও নুবুজিবা যে জোনাক আৰু বৰষুণৰ মাজত পাৰ্থক্য কিমান আছিল। পাৰ্থক্য